Hello friends, good morning. আজি হৈছে শনিবাৰ আৰু অক্টোবৰ মাহৰ 29 মানে 29 তাৰিখ গতিকে আজি যেহেতু শনিবাৰ কাইলৈ যেহেতু দেওবাৰ আৰু দেওবাৰে যেহেতু বন্ধ থাকে আৰু মই যেহেতু থাকো নগাঁৱত আৰু মোৰ মা দেউতা মানে হাজবেণ্ডৰ ঘৰ থাকে হাজবেণ্ডৰ ঘৰ আছে যেহেতু গোলাঘাটত গতিকে মই শনিবাৰে আজি মানে ঘৰলৈ যাম আৰু যাওঁতে কি হয় কি নহয় আপোনালোকক সকলোকে দেখাম বুলি ভাবিছোঁ লাইক ফ্ৰম মৰ্নিং টু একেবাৰে ইভিনিং মানে সিহঁতৰ ঘৰত গৈ পোৱালৈকে গতিকে পলম নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ বলকচোন আহক গতিকে ফ্ৰেণ্ডছ মই উঠি পেলানি আজি 6টামান বজাত উঠিলোঁ এনেই মই 5:15 এনেকুৱাত উঠি যাওঁ কিন্তু আজি কুঁৱলীয়া আছিলে বহুত বেছি সেইবাবে মই নুঠিলোঁ কাৰণ মই মৰ্ণিং ৱাকত যিহেতু যাব নোৱাৰোঁ আৰু উঠিয়ে মই কি কৰিলোঁ চাওক এয়া হৈছে জলকীয়া একদম ফ্ৰেছ জলকীয়া মোৰ ভাড়া ঘৰত মই জলকীয়া গছ লগাইছিলোঁ আৰু লগাই পেলানি এয়া এতিয়া জলকীয়া আৰু এই জলকীয়াখিনি এতিয়া লৈ যাম আমাৰ ঘৰলৈ আৰু লগতে এইখিনি হৈছে পুৰণা জলকীয়া শুকাই থৈছিলোঁ এইখিনি একেই জলকীয়া ইয়াত অকণমান আগৰ জলকীয়া এসপ্তাহৰ আগৰ আৰু এইটো এসপ্তাহ মানে পিছৰ মানে দিৱালীৰ আগৰ জলকীয়া আৰু আপোনালোকক এটা ধুনীয়া এটা টিপছ দি দিওঁ যে আপোনালোকে একেবাৰে মানে মই কালি ৰাতিয়ে মানে কাপোৰ উলিয়াই থৈছোঁ ডিউটি যাবৰ বাবে এয়া চাওক লাইক এইটো একদম ৰেডি কৰি থৈছোঁ এইযোৰ আজি পিন্ধিম এতিয়া আৰু এইযোৰ হৈছে মই লৈ যাম আৰু লগতে গোটেইখিনি বস্তু আছে গতিকে আপোনালোকেও যদি তেনেকৈ যদি ক'ৰবাত যাবলগীয়া হয় আগদিনাখনেই তেনেকৈ বস্তুখিনি ৰেডি কৰি থ'ব পাৰে তেতিয়া আপোনাৰ বহুত কম সময়তে হৈ যায় এইটো বস্তু মই প্ৰথমতে যেতিয়া মানে বাহিৰত ওলাই আহিছোঁ তেতিয়া মানে মই গম নাপাওঁ কিন্তু যেতিয়া মানে বেলেগ ইউটিউবত চাই বা তেনেকুৱা বেলেগ লগৰবিলাকৰ পৰা মানে শুনি পেলাই এইটো গম পাইছোঁ আপোনালোকে এইটো কৰিব পাৰে একদম ডিচাইড কৰি থ'ব তেতিয়া মানে কি বোলে আমি এইটো বিচাৰোঁ সেইটো বিচাৰোঁ মানে বিচাৰি থাকিব নালাগে গতিকে মই একেবাৰে আপোনালোকক ওলাই মেলি একেবাৰে গা পা ধুই তাৰপিছতে মই পূজা কৰি তাৰপিছতে সেইবিলাক মই মানে একেবাৰে ওলাই মেলি মই আপোনালোকক লগ পাই 2000 years later হেল্ল' ফ্ৰেণ্ডছ গতিকে মই ওলাই হ'ল সেয়া দেখিছে এতিয়া মই মানে ভাত খাম গতিকে ৰাতিপুৱাৰ আহাৰ হিচাপে গতিকে আপোনালোকক মই টিপছ দিব বিচাৰিছোঁ মই খানাত কি বনাইছোঁ এবাৰ চাওকচোন এনেকৈ আপোনালোকে যদি বনায় তেতিয়া লাইক এবাৰতে মানে গোটেইখিনি হৈ যায় আপোনালোকে চাব আমি ধুনীয়াকৈ মানে এইটো দালি বুলি এক্সট্ৰাকৈ মানে বনাই থাকিব নালাগে এইটো দালি হৈ গ'ল তাৰপিছতে এয়া ডিম আপোনালোকক দিছোঁ এইটো ডিম তাৰপিছতে ইয়াতে আলু দিছোঁ কিন্তু আলু দেখিছে ভাত দেখিছে ধুনীয়াকৈ হৈ যায় মানে 2-3 বাৰ বনাই থাকিব নালাগে যদি আপোনালোকৰ কেতিয়াবা ইমাৰ্জেঞ্চি হয় দালিও খাবলৈ মন যায় প্লাছ আকৌ ডিম বা তেনেকুৱা কিবা খাবলৈ মন যায় আলু পিটিকা সুদাৰ লগত খাবলৈ মন নাযায় তেতিয়া আপোনালোকে এনেকৈ কৰিব পাৰে গতিকে মই ফটাফট ভাতটো খাই আপোনালোকক লগ পাই আছোঁ গতিকে ফ্ৰেণ্ডছ মই ভাত খালোঁ এনেই জেনেৰেলি মই ভাত খোৱাৰ আগতে মেকআপটো নকৰোঁ কিন্তু আজি লাইক তাড়াতাড়ি হোৱাৰ কাৰণে মই ভাত খোৱাৰ আগতে মেকআপটো কৰি লৈছোঁ কাৰণ বহুত কেমিকেলছ থাকে মেকআপৰ বস্তুত গতিকে বহুত দিগদাৰ হৈ যায় আৰু এতিয়া মই ওলালোঁ ড্ৰেছ কৰাটো অথনিয়ে হৈ গ'ল আৰু লগতে এতিয়া এই লিপষ্টিক লগোৱাৰ আগতে মই ভেচলিনটো লগাই লৈছোঁ গতিকে মই ফটাফট লগাই লৈছোঁ তাৰপিছত মই আপোনালোকক মোৰ বেগটো দেখাম মই বেগত কি লৈছোঁ কেনেকৈ কি পেকিং কৰিছোঁ সেইটো দেখাম গতিকে এইটো হৈছে মোৰ ডিউটিলৈ নিয়া বেগ গতিকে মই বেগত দেখাই গৈছোঁ প্ৰথমতে
এয়া গতিকে ইয়াতে মই কেইটামান আপোনালোকে দেখিছে ইয়াৰফোন তাৰপিছতে এইটো চশমাৰ টেমা তাৰপিছতে ইয়াতে সৰুকৈ পকেট এটা আছে এই পকেটটোতে মানে মই খুচুৰা পইচাবিলাক লওঁ যিবিলাক মানে সৰু সৰু পইচা 10-20 টকা সৰুকৈ তাৰপিছতে মেইন পাৰ্চটো থাকে মোৰ মেইন পাৰ্চটোও থাকে এইটো মেইন পাৰ্চটো তাৰপিছতে ইয়াতে আকৌ মই এতিয়া নোলাইছে এনেকৈ কৰে ইয়াতে এইটো বেগৰ ভিতৰতে এনেকৈ আমলখি কেইটামান লৈ লৈছোঁ যেতিয়া খাম এইটো ধুই খাম মানে এতিয়া আমলখিৰ ছিজন গতিকে যিহেতু এনি টাইম চবাই থাকিবলৈ বা খাবলৈ মই পাহৰি যাওঁ দিনতে যিহেতু ফল মূলবিলাক খাব লাগে মোৰ মানে খোৱাটো অকণ আহি পাওঁতে দেৰি হৈ যায় সেইবাবে তাৰপিছত এইটো পানী বটল এনেকুৱা মানে মই এইটো স্প্ৰাইটৰ বটল আছিলে পানী বটল লৈছোঁ এনেকুৱা পানী বটলৰ পৰা কি হয় পানীটো মানে লিক নহয় কিন্তু এনেই জেনেৰেলি কিনা পানী বটলো মোৰ আছে যদি মই মানে লাইক অকল মানে ডিউটিত গৈ পেলাই যদি মই বেগ আকৌ ৰুমলৈ আহোঁ তেতিয়াহ'লে মই তেনেকুৱা পানী বটল লওঁ নহ'লে মই এনেকুৱা লওঁ যাতে মই মানে কেৰি কৰিব পাৰোঁ এইকেইটা ভৰাই দিলোঁ তাৰপিছতে ইয়াৰ লগতে ছাতিটো জেনেৰেলি থাকে কিন্তু আজি মই ছাতি লৈ নাযাওঁ যিহেতু মই আকৌ আপোনালোকক কৈছিলে মই যাম বুলি তাৰপিছত এতিয়া মই ফটাফট মোৰ ইটো বেগ মই পেক কৰি লৈছোঁ যোনটো মই লগত লৈ যাম গতিকে এইটো হৈছে বেগটো গতিকে ইয়াতে মই এইটো ভৰাই ল'ম মোৰ হেৰিটো কাপোৰটো পিছতে মই লৈছোঁ কাপোৰটোৰ পিছতে মই লৈছোঁ এইটো মই দেখাই দিছোঁ আপোনাক ফটাফট গতিকে এইটো হৈছে মোৰ মানি প্লাণ্ট এইটো মানি প্লাণ্ট মই দেখিছোঁ ধৰিবই পাৰোঁ এইটো হৈছে মানি প্লাণ্ট আৰু মই মানি প্লাণ্টটো মই পচাই লৈছিলোঁ ইয়াতে পচাই পেলানি এয়া হেৰি ওলালে নতুনকৈ ওলালে তাৰপিছত সেইবাবে মই এতিয়া এইটো লৈ গৈছোঁ মই এতিয়া ঘৰলৈ লৈ যাম প্লাছ মই আকৌ এই যে হেৰিখিনি এইখিনি মই কাগজত বান্ধি টোপোলা কৰি তাৰপিছতে এই বেগত মই ভৰাই ল'ম তাৰপিছত আৰু মোৰ ওলোৱা হৈ গ'ল আৰু ওলাই মেলি হ'লে মই তাৰপিছত টেম্পুৰ কাৰণে ৱেইট কৰিম টেম্পুখন আহি পানি হৰ্ণ দিব হৰ্ণ দিয়াৰ লগে লগে মই উঠি পেলানি ডিউটিলৈ যাম আৰু ঠিক আছে তেতিয়াহ'লে মই আকৌ এইখিনি মই ফটাফট ভৰাই মেলি আপোনালোকক লগ পাই আছোঁ গতিকে ফাইনেলি মোৰ হৈ গ'ল এনেকৈ এই দুটা বস্তু মানে মই লৈ যাম সেইবাবে মই ইয়াত এনেকৈ চকীখনত ওলাই থৈছোঁ তাৰপিছতে গোটেইখিনি হৈ গ'ল আৰু ৰুমটো কেনেকৈ চাফা কৰি ধুনীয়াকৈ থৈ যাব পাৰি তাৰ যদি ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত মই লিংক দিম মই আগতে ভিডিঅ' বনাই থৈছোঁ কেনেকৈনো ৰুমটো থৈ গ'লে মানে আকৌ আহি চাফা কৰিবলগীয়া নহয় তাৰ ওপৰত গতিকে মই এতিয়া ফটাফট মোৰ ইয়াতে পানী আছিলে খোৱা পানী হয় কিন্তু যিহেতু মই এতিয়া যাম গতিকে গৈ আহি পানী পাওঁতে আকৌ হেৰি পানীখিনি নষ্ট হ'ব সেইবাবে মই সেই পানীবিলাককে এনেকৈ মোৰ ফুলত মানে পানীটো মই দি যাম মই এনেকুৱা ভিডিঅ' মই বহুতখিনি মই বনাই থৈছোঁ আপোনালোকক মই দি দিম হেৰি ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰিব তাৰপিছত এইকেইটা প্লাণ্ট এইকেইটা মই পানী এনেকৈ দি যাম অকল এইকেইটাই নহয় আৰু আছে মোৰ প্লাণ্ট গোটেইখিনিতে মানে পানী দি যাম যাতে মই লাইক দুদিনমান এতিয়া দুদিন বুলি নহয় মানডে মই ৰিটাৰ্ণে হ'ম তথাপিতো কাইলৈ যিহেতু থাকি যাব গতিকে সেইকেইটা দিনটো যাতে মোৰ হৈ যায় তাৰ বাবে মই পানীটো দি যাম এইটো কালেক্ট কৰিটো ইয়াতে যিখিনি প্লাণ্ট আছে সেইফালে আকৌ এই গোটেইবিলাকতে মই পানীটো দি যাম গতিকে মই ফটাফট পানীটো দি পেলাই আপোনালোকক লগ পাই আছোঁ গতিকে মোৰ পানী দিয়া হৈ গ'ল এতিয়া মই সুইচবিলাক চাম যিহেতু এয়া ফেন চলি আছে হয়নে গতিকে গোটেই সুইচবিলাক মই চেক কৰিম এবাৰ আৰু এই চাৰ্জাৰডাল আকৌ এনেকৈ মানে এটা জেগা এনেকৈ ঠিক কৰি ল'ব লাগে তাতে মানে বস্তুখিনি থৈ যাব লাগে যাতে হেৰি হয় তাৰপিছত এই পৰ্দাবিলাক আকৌ মই এনেকৈ হেৰি কৰি দিম যাতে পোহৰটো সোমাই থাকিব পাৰে এখন এফালে দিবলৈ টান হৈছে এইফালেকে টানি দিছোঁ
গতিকে ইয়াত মোৰ আহি গ'ল গাড়ী ফোন মাৰিছে ঠিক আছে মই লগ পাই আছোঁ বাপ্পা আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ দেই আপোনালোকে ভিডিঅ'টো কিন্তু হেৰি কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ইমান এগাল তলা মাৰি আহিব সৰুটো টাইম লাগিব হা হা আছে হা হা মই নহয় নাই লোৱা মই অলপ আগত ওলাইছিলোঁ নেকি জানো পাহৰিলে নহয় চিলিণ্ডাৰটো আকৌ অফ কৰিবলৈ হেৰি গৈছিলে দেৰিকৈ ফ্ৰেণ্ডছ ডিউটিৰ পৰা আহি পালোহি আৰু আহি পাই এয়া এতিয়া মই ছুপাৰত বহিছোঁ বাহিৰে বাহিৰে আহিছোঁ বেগ লৈ আহিছোঁ তাৰপিছতে এতিয়া মানে লাইক আহিছে কিমানমান জানো সময়টো চোৱা নাই তাৰপিছতে গৈ পাম এতিয়া মানুহবিলাক নামি গৈছে গোটেই মানুহখিনি খাবৰ বাবে তাতে তাৰপিছতে গতিকে মই ঘৰ গৈ পাই আপোনালোকক দেখাই আছোঁ একেবাৰে ভোক লাগি গৈছে খাই খাম এতিয়া মোৰ নামিবলৈ হৈ গ'ল এয়া মই মানে বেগবিলাক লৈ লৈছোঁ নামিবৰ বাবে নামিম আৰু মই এতিয়া পালোহি আৰু জেগাডোখৰ আজি মানুহ কম যে কেলে বাৰু দীপাৱলী চাগে মানিলে যে বেছিকৈ সেইটো কাৰণে হয় এতিয়া মাহেকৰ শেষ হয় চাগে হয় হয় ঠিকে হয় ন এই গাহৰি মাংস খাই বৈ টিপটপ হ'ব লাগিব নহয় যাব দেই নামিলোঁ আৰু দেই ব্ৰহ্মপুত্ৰ বুলি কয় বহুত আগত নমাই দিলে অকণমান যাব লাগিব খোজকাঢ়ি বাজিলে আৰু দেই 4টামান বাজিলে 4:10 এনেকুৱা
আৰু দেই আপোনালোকক হ'লেও দেখাইছোঁ ইমান কষ্টৰ মাজতে আপোনালোকে সঁচাকৈ দেই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব আৰু নহ'লে কিন্তু বহুত বেয়া লাগিব বহুত বেছিয়ে বেয়া লাগিব এইফালে তিনিআলিটো আছে এই তিনিআলিটো হৈয়ে মই যাম তাতে পাৰ হৈ ল'ম এইটো ৰাস্তাটো সোমাই যাব লাগিব মই ভণ্টি এজনী আহিছে তাৰ লগতে যামগৈ আৰু গতিকে একেবাৰে ঘৰ পাইছে উঠো ন চাব দেই পাইছোঁ ইমান গৰম এইফালে বন্ধ এইফালে খোলা নেকি এইফালে বন্ধ গতিকে পাই গ'ল সেই ঘৰ গতিকে ফাইনেলি ঘৰ পালোহি গতিকে মই ফটাফট ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ মেলি কি কৰিব লাগে সেইবিলাক মই কৰিম গতিকে ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ ভাগৰ লাগিছে চাগে দেই গতিকে এতিয়া মই ফ্ৰেছ আপ হওঁগৈ গতিকে আপোনালোকক এৰিছোঁ আৰু এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গতিকে যদি সেই ভিডিঅ'টো ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব বাই বাই